পিছে ল'ৰাকেইটা মংগল গ্ৰহলৈ যাবা নে চন্দ্ৰলৈ যাবা নে কলে যাম বুলি ভাবিছা? আপুনি কলে নিয়ে আমি আৰু গৈ থাকাহে মানুহ আৰু যলে নিয়ে তালে যাম আৰু বলা দা আমি আৰু গৈহে থাকিম আপুনি কলে নিয়ে বলা তেনেহলে আমি আজি মংগল গ্ৰহ পাই আহোগৈ। হয় নি? বলক বলক তেনেহলে। ৰবা দেই, কোনে ফোন মাৰিছে জানো? এইটো মুহূৰ্তত মুঠতে ফোন মাৰিব নালাগে নহয়, আমি গৈ আছো কৰবালে। একেবাৰে তাজা তাজা ছাগলী লেলো জাদু কৰি ছাগলী কথা কব পৰা ছাগলী একদম খাতাৰা ছাগলী লেলো হাত জহনি মোৱা তকয়ে শাক পাচলিৰ মাজত ছাগলীডাল বিক্ৰী কৰিব আহিছ। বুঢ়া তোৰ কি হ'ল তাতে? মোৰ ছাগলী মোৰ কথা মই বিকিব আহিছো কি কৰিব আহিছো তোক কেন লাগে? একেবাৰে চকুকেইটা উলিয়াই আনিম আকৌ দেই, কেয়াকে চান থাকিবি আকৌ। মোৰ চকু মোৰ কথা, মই কেয়াকে চাং নেচাই আপোনাক কেন লাগে? ল'ৰাখন একেবাৰে কথাই কব নোৱাৰি জাঙুৰ খাই উঠে। তই এইটো কৰবা ছাগলীটো চুৰ কৰি আনিলি হয়? বুঢ়া মোক চম্ভালি কথা কবি আকৌ দেই, এইটো আমাৰ ঘৰৰ ছাগলী হয়। তহঁতৰ ঘৰৰ গোন্ধোৱা নাই, এইটো বেলেগৰ কথা লাগিছে কিবা। ছাগলীটো হলা কৈছে হা তহঁতৰ নহয় হপাই ছাগলীটো। বুঢ়া সঁচাকে কাজিয়া লাগিম বুলি ভাবিছ নেকি? তই কাৰ লগত কাজিয়া লাগ তোৰ কাৰ লগত লাগৰ কাজিয়া? মোক তই মাৰিলি। বুঢ়া একেবাৰে কপালতে মাৰিছো যে। দৰ হৈ গল আকৌ নাহিবি আকৌ মাৰিবলে। মোৰ মাথাটো খাই নাথাকিবি বুঢ়া যা। কৈছো মাথা বেয়া চবৰ লগত মুখতে আৰু কথা পাতিব নোৱাৰি, একেবাৰে মাথাটো গোলা হৈ আহে আৰু। ক'ৰ পৰা আহে জানো বুঢ়াডাল, একদম মাথাটো গৰম কৰি দিব। ককাই ছাগলী লেলো ছাগলী একেবাৰে যাদু কৰি ছাগলী খাতাৰা ছাগলী লেলো। ককাই কিবা ছাগলী বিক্ৰী কৰিছে নেকি আপুনি? ককাই একেবাৰে খাতাৰা ছাগলী এইটো কথা কব পাৰে নহয়, আৰু 1 বছৰৰ মূৰত এইটো আৰু শুনা আহিব বুলি একদম বৈজ্ঞানিকে কৈ দিছে আৰু। কি কলে ছাগলীটো কিবা শুনা আহিব নে কি কলে? ককাই 1 বছৰৰ পিছত এইটো ছাগলী শুনা আহিব আৰু এতিয়াৰ পৰা কথা কব শিকিছে, একেবাৰে মানুহৰ দৰে হৈ পৰিব। মইতো লাখপতি হৈ যাম। লাখপতি মানে কি আৰু কৰৰপতি বনি যাব আপুনি। এই ছাগলীটো মাত্ৰ 2 লাখ টকা দাম। 2 লাখ টকা মাত্ৰ? হ'ব মই 2 লাখ টকা কি 3 লাখ টকা দি হলেও লৈ ল'ম ছাগলীটো। চাব নেকি ছাগলীটো কেনেকে কথা কয়? কথা কয় দেখুৱা কেনেকে কথা কয়। এপ্ৰিলৰ পাছত কি মাহ আহে কচোন তই? এপ্ৰিলৰ পিছত মে মাহ। এইটো চোন সঁচাকে কথা কব পাৰে। মই এনে কম নেকি? আকৌ চাব নি আৰু কবহি। হয় নেকি আৰু কিবা প্ৰশ্ন সুধিছোৱাচোন। জুনৰ আগত কি মাহ আহে? জুনৰ আগত ছাগলীটো চোন কথা কব পাৰে। সেইটো লোৱা তোমাৰ 2 লাখ টকা। দিয়ক তেনেহলে ছাগলীটো লৈ যাম আৰু। ককাই লৈ যাওক। মোক ঘৰটো চিনিয়ে পায় নেকি? নিজে যাব লৈছেচোন। ককাই কথা কব পাৰে যে একেবাৰে চব কথা বুজিয়ে পায় আৰু। আপুনি কিনি ললে বুলি বুজি পাইছে যে একেবাৰে যাবই ধৰিছে আৰু। বলা দাহঁতকে ফোন এটা মাৰিলো, কমত আছে এইকেইটা পাৰ্টি এটা খাই দিয়া হওক আজি। হেল্ল' বলা দা ক'ত আছে আপুনি? আপোনালোকে তাৰমানে মংগল গ্ৰহলৈ গ'ল, মোক নিনিলে ন? হেল্ল' মহঙা ক'ত আছে মানে? আমি মংগল গ্ৰহলৈ আহিছো, মংগল গ্ৰহলৈ। তোমাৰ মোবাইল আকৌ চুইচ অফ কৰি থবা আৰু ৰাতিপুৱা। ছাগলীক তই 2 লাখ টকাত বিক্ৰী কৰিলি? মই ভাবিছিলো আৰু পাৰ্টি এটা খাই দিও, ছাগলী এটা 2 লাখ টকাত বিক্ৰী কৰিলো নহয়। এনেকুৱা অকৰা মানুহ এটা পালো নহয়। বোলো এইটো 2 বছৰ মানৰ পিছত বোলো শুন হাগিব বোলো। তাৰপিছত আৰু সি কলে বোলে 3 লাখ মান টকা দি কিনে হলো এইটো ছাগলী কিনিম। তাৰপিছত কলো আৰু মই এইটো ছাগলীয়ে কথাও কব পাৰে নহয়। ইমান অকৰা মানুহটো নে? অকৰা মানে আৰু বৃহৎ অকৰা আৰু এইটো। তেনেহলে আপোনালোকে গৈ থাকক আৰু, মোকতো খবৰ নিদিলে আপোনালোকৰ আৰু বেয়া পাইছো আৰু দেই। পিছত আমি আকৌ আহিম নহয়, তেতিয়া আহিবা আৰু তুমি। হ'ব দিয়ক ৰাখিছো ফোনটো। এডালে মিঠা কথা কৈছে, তাই ক'ত 2 লাখ টকাত ছাগলী বিক্ৰী কৰিব পাৰে হয়? হ'ব দিয়া আমাৰ আকৌ তাৰটো এতিয়া নাইকিয়া হৈ যাব নহয়।
জানে মই ৰখিছ না তই ইমান স্পীডত গৈছগে যে ৰাম 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 মোৰ ছাগলীটো খাই পেলালে ৰাম 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 এইটো ডাঙৰ ডাইনেছৰ চোন মানুহো খাব এডালে মাদাৰ ইণ্ডিয়া পলোৱাহে কথা এনেই 2 লাখ টকা গ'ল মোৰ কি হ'ল ককাই ছাগলীটো এই জহনী মই দে 2 লাখ টকাটো মোক ঘূৰাই দে হা কি কৈছে আকৌ 2 লাখ টকাটো কেলে ঘূৰাম আকৌ মই ডাইনেছৰ এটাই ছাগলীটো খাই পেলালে মই নাজানো মোৰ 2 লাখ টকাটো ঘূৰাই দে তোৰ হাতত ডাইনেছৰ ছাগলীটো খাইছে হা মোৰ হাতত খাইছে নেকি বে মই 2 লাখ টকা ঘূৰাবলৈ নাই মা ডগ ডাইনেছৰটো এফালে আহি আছে দেই ডাইনেছৰ এটা মানুহ খাব বে মাদাৰ ইণ্ডিয়াই সুখ নিদিয়ে মুঠতে যাবলৈ কোনে ফোন মাৰিলে বাৰু আকৌ হেই জহনী মই ক কিয় ফোন মাৰিলি ডাইনেছৰ আমাৰ গাঁৱত শুনি পাইছেনে সেই নহয় বৰলাকাই গাঁৱত ডাইনেছৰ ওলাইছে ডাইনেছৰ ছাগলী গৰু মানুহ মুঠতে চব খাব আৰু এতিয়া আপোনালোকে কিবা এটা ব্যৱস্থা কৰক নহ'লে ঘূৰি আহক মংগল ঘৰলৈ যাব নালাগে আকৌ যাব হা ছাগলী খাই পেলালে আমাৰ গাঁৱত ডাইনেছৰ আমি আকৌ এতিয়া মংগল গ্ৰহলৈ গোৱা জন্য ঘূৰি যাবলৈ অসুবিধা হৈছে নহয় আপোনালোক মুঠতে গোটেইকেইটা ঘূৰি আহক নহ'লে আপোনালোক নাথাকিলে আৰু গোটেই গাঁৱৰ মানুহ খাব ছাগলী গৰু মুঠতে চব চাফা কৰিব আৰু ৰবা আমি ঘূৰি আছো বাৰু এই ল'ৰাকেইটা কি কওঁ এতিয়া গাঁওখনতে বোলে কিবা ডাইনেছৰ ওলাইছে বোলে ছাগলী গৰু মানুহ খোৱা এতিয়া ঘূৰি যাব লাগিব আমিকেইটা তাকে এতিয়া গোটেইকেইটা ঘূৰিবই লাগিব এতিয়া উপায় নাই আৰু ভাবিছিলো মংগল গ্ৰহত 2 দিনমান শান্তি মনে থাকি আহিম দিয়ক আৰু এতিয়া ঘূৰাই দিয়ক আৰু আমাৰ জাহাজখন অ'কে ঘূৰি দিওঁ সেইকেইটা চাফা কৰি কিনে আকৌ আহিব লাগিব মংগল গ্ৰহলৈ সেইকেইটা মুঠতে আৰু খেলা খতম কৰি থৈ আহিব লাগিব জহনী মোৱা ডাইনেছৰৰ